নমস্কাৰ, মই পল্লৱী। আজি কথা পাতিম দিব্যাংগৰ IPS অফিচাৰ Y পুৰণ কুমাৰ। এক দলিত পৰিবাৰৰ পৰা বিলং কৰিছিল, মানে এটা সামাজিক কথা ক'বলৈ গ'লে নিজ সৰু কুলৰ পৰা তেওঁলোকে জাতিৰ পৰা তেওঁলোকে কৰিছিলে। যেনেকৈ আমাৰ সমাজতো কিছুমান সমাজত আছে যিহেতু কোচ কেউট কিবা কিবি ধৰা তেনেকৈ থাকে ন, তেনেকুৱা ধৰণৰ এতিয়া কথা পাতিম এইটো সামাজিক মাধ্যমত এইটো ডাঙৰ টপিক হয়। আমাৰ অসমৰ ৰাইজে হয়তো এতিয়া বৰ্তমান নাজানে, কিন্তু জনাটো বহুত দৰকাৰ। যিহেতু আমি জাতি ধৰ্মক লৈ পেলাই ইমান ৰাজনীতি কৰিবলৈ লৈছোঁ। এজন IPS অফিচাৰে যদি নিজৰ জাতিটোক লৈ ইমানখিনি ছেক্ৰিফাই কৰিবলগীয়া হৈছে, ইমান কথা শুনিবলগীয়া হৈছে, তেওঁ ছুটি নাপায়, মন্দিৰলৈ গ'লে মন্দিৰলৈ যাবলৈ নিদিয়ে, তেনেকুৱা ধৰণৰ যদি পৰিৱেশ আমাৰ ভাৰততে হৈছেতো, ভাৰতবৰ্ষতেতো হৈছে। তেওঁ ছুইচাইড কৰিছে, আজি কেইদিন হৈছে ছুইচাইড কৰিছে। যিহেতু যদি আমাৰ সমাজত এনেকুৱা জাতিক লৈ পেলাই ধৰ্মক লৈ পেলাই বিতৰ্ক হৈ থাকে, মানে ধৰক ইমান নিজ জাতি উচ্চ জাতিলৈ ভাবি থাকোঁ, আমাৰ ভাৰতবৰ্ষ কেতিয়া আমাৰ আগবাঢ়ি যাব? আৰু এইটো যিহেতু আমাৰ যে APJ আব্দুল কালাম ছাৰ আছিলে আৰু মনমোহন সিং ডাঙৰীয়া যেতিয়া আছিলে, তেতিয়া আমাৰ হিন্দু হওক মুছলমান হওক নিজৰ জাতিটোৰ প্ৰতি হওক নিজৰ ধৰ্মটোৰ প্ৰতি হওক নিজৰ দেশখনৰ প্ৰতি হওক ইমানখিনি ভয় নাছিলে। কিন্তু বৰ্তমান সমাজত বৰ্তমান পৰিস্থিতিত ইমানেই ভয়াৱহ হৈ গৈছে হিন্দুৰ মাজত ভয় হৈ গৈছে মুছলমানৰ প্ৰতি ভয় হৈ গৈছে হিন্দুৰ প্ৰতি, সকলো এটা ভয় পৰিৱেশৰ মাজত সৃষ্টি এটা হৈছে। কিন্তু আমাক বৰ্তমান সমাজত দিব লাগে শিক্ষা, মেডিকেল, সকলোবোৰ দিব লাগে। তাত আমি জাতি ভেদ লৈ ৰাজনীতি কৰিব নালাগে। আৰু যিহেতু এই যিটো IPSৰ যিহেতু মাজতে ছুইচাইড কৰিছিল IPSজনে, যিহেতু তেখেতে এই পৰিস্থিতি ক'ৰ পৰা পাইছে জানানে? ওপৰৰ পৰা পাইছে। এইখিনি ওপৰৰ পৰা ছেক্ৰিফাই কৰিছে, তেওঁ ছুটি নাপায়, সেনেকুৱা পৰ্যন্ত হৈছিলে। সেইটো কাৰণে ভাবোঁ যে নিজকে অনুভৱ কৰিব লৈছোঁ, যেনেকৈ আমি এটা উপাধিটো কৈ খুব এটা যিকোনো উপাধি ধৰক গৌৰৱ কৰোঁ যে আমি অমুক উপাধিৰ পৰা বিলং কৰোঁ, অমুক উপাধিৰ পৰা কৰোঁ। আমি ভাবোঁ মানুহ হিচাপে আমি এটা মানুহৰ নামটোক লৈ আগুৱাই যোৱাটো বেছি ভাল। আমি যে এই পিছৰ নামটোৰ পিছত যিটো উপাধি আছে, আমি খুব গৌৰৱমূলৰে কৈ পেলাই আগুৱাই যাওঁ, সেইটোক কোৱাতকৈ আমাৰ নিজৰ খালী নামটোক কৈ যাবলৈ মই নিজে অনুভৱ কৰিছোঁ। সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ। আজিৰ পৰা সকলো মানুহৰ হওক নিজৰ নামটো কৈ আমি কৈ ভাল পাব লাগে। পাছত আমাৰ শইকীয়া, হাজৰিকা, গোস্বামী, শৰ্মা বুলি কৈ নিজৰ ধৰ্মটোক নিজৰ হেৰিটোক বেছি প্ৰচাৰ কৰাৰ নিচিনা হৈ গৈছে। তাতে সেইটো গুণ্ডামী কৰাৰ নিচিনা হৈছে। মানে এতিয়া IPS অফিচাৰজন দলিত পৰিবাৰৰ পৰা আছে। আপুনি চাওক, ওম প্ৰসাদ এজন দলিত পৰিবাৰৰ পৰা আহিছিলে, বেছি দিন হোৱা নাই। তাক মানে মানুহে মাৰি হেৰি কৰিছে। আৰু এতিয়া নিজৰ IPS অফিচাৰ এজনে নিজেই ছুইচাইড কৰিবলগীয়া আছে। তো কেনেকুৱা পৰিস্থিতি চাওক, এখন সংবিধান থকাৰ ভিতৰতো আমাৰ এইটো সময়ত আমাৰ সংবিধান এখন আছে, সংবিধানখনৰ মতে নচলে। প্ৰথম ভাবিছিলোঁ যে এখন হিন্দু ৰাষ্ট্ৰ যদি হৈ যায় আমাৰ ভাৰতবৰ্ষখন খুব ভাল হ'ব, কিন্তু নিজৰ অনুভৱৰ দ্বাৰাই কৈছোঁ যে এখন যদি হিন্দু ৰাষ্ট্ৰ হৈ যায় একো ভাল নহয়। কাৰণ কাৰ কাৰণে ভাল হ'ব? কাৰো কাৰণে ভাল নহয়। না হিন্দুৰ কাৰণে ভাল হ'ব, না মুছলমানৰ কাৰণে ভাল হ'ব, না খ্ৰীষ্টানৰ কাৰণে ভাল হ'ব, না ইছাইৰ কাৰণে ভাল হ'ব, কাৰো কাৰণে ভাল হ'ব। উল্টাই হিন্দু ৰাষ্ট্ৰ হ'লে হিন্দুৰ যিবিলাক নিজ জাতি দলিত কিবা কিবি আমাৰ যিবিলাক ভাবি থাকোঁ ন, নিজ জাতি পৰজাতি, সেইবিলাকৰ কাৰণে বেছি অত্যাচাৰহে হয়, বা হিন্দুৰ ওপৰতে অত্যাচাৰ হ'ব। সেইকাৰণে হিন্দু ৰাষ্ট্ৰ নালাগে। আৰু আমাৰ ৰাজনীতিকসকলে হিন্দু মুছলমান গৈ কথা পাতি সমালোচনা কৰাতকৈ তেওঁলোকে উন্নয়ন দিশত চাওক, শিক্ষাৰ দিশত চাওক, মেডিচিনৰ দিশত চাওক। মেডিকেললৈ গ'লে মেডিচিনৰ এটা পাবলৈ নাই, আমি কিনিবলগীয়া হয়। তো মেডিচিনৰ দিশত চাওক, ভাল শিক্ষাৰ দিশত চাওক। অংগনবাদী এতিয়া বৰ্তমান যিহেতু বস্তু বাহানি ধেৰ দিছে, তাতকৈ যদি আমি মাষ্টনীসকলক ভাল এটা সংস্থাপন দিওঁ, ভাল মাষ্টনী দিওঁ, আমাৰ ল'ৰা ছোৱালীবিলাক আমি বেলেগ ইংলিছ মিডিয়ামত হওক মানে প্ৰাইভেট মিডিয়ামত পঢ়াবই নালাগে, অংগনবাদীখন ভাল কৰক। এইবিলাক ৰাজনৈতিক কৰাতকৈ নকৰাই ভাল। আৰু এই আমাৰ অসমত যিটো ভাল কনচেপ্ট চলি আছে বৰ্তমান, আমাক জুবিন দাই যিহেতু শিকাই থৈ গৈছে, জুবিন অসম বনাব লাগিব। এইবিলাক জাতি ধৰ্মৰ মাজত একো নাই, সকলোৱে মিলা প্ৰীতি মৰম স্নেহ থাকিব লাগে।